কাল পাত্ৰ অনুসৰি আমি চমু কৰিবলৈ বৃন্দাবনত আমি আগবাঢ়িম। এদিন ৰাতিপুৱা বৰদল গোপীসকলে পোহৰ হোৱাৰ লগে লগে দধি দুগ্ধ কৃষ্ণৰ নাম লৈ মঠিবলৈ লাগিছে। তেনেকুৱাতে কৃষ্ণৰ লগৰীয়া দাম খুদামে বৃন্দাবনত ধেনু চাৰিবলৈ যাবলৈ ইয়াক মাতিছে। দাম খুদামে কৃষ্ণক মাতিছে। প্ৰাণ শ্যাম কানু এইবুলি কৈ তেতিয়া কৃষ্ণই যশোদাই কৃষ্ণক জগাইছে। দামে ডাকিছে খুদামে ডাকিছে আহা বৃন্দাবনে যাওঁ। আখৈ ধানে চিৰা পিঠা পৰা মানে ভগাব তাকৈ খাওঁ। তাকে শুনি যশোদাই কৃষ্ণক জগাইছে। ঐ উঠা চামকানো তাৰা গয়া ধেনু দাদা বলভদ্ৰৰ সঙ্গে ও তোমাৰে লগৰে দামে খুদামে ও ডাকে একদিন ৰামকৃষ্ণই ধৰি নত বিষ ভক্তি খব সংগে ভৈল বনন্ত প্ৰৱেশ। অচিদাম সুদাম তোক কৃষ্ণ বহুদাম ও কুবেলয় জুন ভদ্ৰ এতিয়া তেওঁলোকে বৃন্দাবনত ধেনু লৈ সমস্তখিনি লৈ তেওঁলোকে ধেনু চৰাবলৈ আৰম্ভ কৰিছে। বনমালী ধেনু লৈ বনলৈ যোৱা বনমালী ৰৈ ৰৈ ধেমালি ৰৈ ৰৈ ধেমালি কৰা।